আজি আমি গোটেইকেইজনে ওলাইছোঁ দৰঙত অৱস্থিত নাৰিকলী মন্দিৰলৈ। এই মন্দিৰৰ ঐতিহ্য বহুত আগৰে পৰা শুনি আছিলোঁ, কিন্তু যাবহে পৰা নাছিলোঁ। শাওণৰ মাহ তাতে সোমবাৰ। মানুহে কয় শাওণৰ মাহত বিশেষকৈ সোমবাৰত শিৱ পূজা কৰিব লাগে। সেইকাৰণে ভাবিলোঁ ইয়াতকৈনো আৰু উত্তম দিন কি হ'ব পাৰে। এই ৰাস্তাটোৰে চাওকচোন কি ধুনীয়া পৰিৱেশ, চাৰিওফালে কেৱল গছ আৰু গছ। বৰ মনোমোহা দৃশ্য। এই ৰাস্তাটোৰে মই যেতিয়াই অহা যোৱা কৰোঁ তেতিয়াই এনেকুৱা লাগে যেন প্ৰকৃতিৰ বুকুত আৰু গভীৰভাৱে সোমাই পৰিছোঁ। এই ৰাস্তাটো মোৰ বাবে খুবেই পৰিচিত, কিয়নো কৰ্মসূত্ৰৰ বাবে এই ৰাস্তাটোৰে অহা যোৱা কৰোঁ। কিন্তু আজি এই ৰাস্তাটো যেন আৰু বিশেষ যেন লগা হৈছে, কাৰণ আমাৰ লগত যে আমাৰ জীয়ৰী আছে, তাইৰ এই প্ৰথম মন্দিৰলৈ দৰ্শন কৰিব। সেই এটা উদ্দেশ্য লৈ যোৱা যেন হৈছে, খুব ভাল লাগি আছে। এই কথা কওঁতে কওঁতে দেখোন মন্দিৰ আহিয়ে পালোঁ। চাওকচোন বাহিৰৰ পৰাই মন্দিৰটো খুব এটা ধুনীয়া পৰিৱেশ হৈ আছে, মানুহ আৰু কেৱল মানুহ। আমাৰ অৱশ্যে এতিয়া দেৰিয়ে হৈছে, 12টা বাজিয়ে গৈছে। ৰাতিপুৱা আহিব পাৰিলে ভাল, কিন্তু তাইক লৈ ৰাতিপুৱা অহাটো ইমান সহজ যে নহয়। ৰ'ব, মন্দিৰ সোমোৱাৰ আগতে পূজাৰ সামগ্ৰী লৈ লওঁ। এই মন্দিৰত বিশ্বাস আছে যে নাৰিকল আমি দিব লাগে, সেয়ে মই নাৰিকল এভাগ লৈ ল'লোঁ। পূজাৰ সামগ্ৰী লৈ পেলাই ব'লকচোন এতিয়া আমি ভিতৰলৈ যাওঁ। চাওকচোন মানুহৰ ভিৰ, মানুহে পূজা অৰ্চনা কৰি আহিয়ে আছে। শিৱ পূজা কৰিলে হেনো মানুহৰ মনৰ কামনা পূৰণ হয়। আৰু সঁচাকৈ ইয়াত অহাৰ লগে লগে মনটো যেন আৰু কিবা এটা ভাল লগা হৈছে। ব'লক আমি ভিতৰলৈ গৈ পেলাই পূজা কৰি লওঁ। তাইক আমি ইয়াত বেছি সময় ৰখা নাই, কাৰণ ইয়াত ধূপ জ্বলাই থৈছে আৰু ধূপৰ গোন্ধটো তাই বেছি সহ্য কৰিব নোৱাৰে। এতিয়া বাহিৰ ওলোৱাৰ লগে লগে তাইৰ আকৌ ফূৰ্তি। বাইদেৱে তেনেকৈ তাইক বাহিৰতে এনেকৈ লৈ ফুৰাইছে। মানুহ দেখি তাইৰ কি হাঁহি। আচলতে আজি বতৰটো খুব ভাল। বেছি গৰম হোৱা হ'লে দিগদাৰী পালেহেঁতেন, কিন্তু বতৰটোৰ বাবে খুবেই আৰাম পাইছে। এতিয়া বাহিৰত নন্দী মহাৰাজৰ কাণত হেনো কিবা এটা ক'লে মনৰ আশা আৰু সোনকালে পূৰণ হয়। সকলোৱে এনেদৰে নন্দী মহাৰাজক গাখীৰ ঢালিছে আৰু কাণত ফুচফুচাই কিবা এটা কৈছে। সকলোৱে কৰা দেখি পেলাই মায়ে আৰু ময়ে ভাবিলোঁ যে আমিওনো কিয় পিছ পৰি ৰওঁ, কিজানিবা সোনকালেই পূৰণ হয় আশা। সেয়ে গাখীৰ ঢলাৰ পিছতেই এনেদৰে কাণে কাণে ফুচফুচাই মনৰ আশাটো ক'লোঁ। নাজানো প্ৰভুৱে বা আৰু কি কৰে। এতিয়া মন্দিৰত পূজা কৰাৰ পিছত প্ৰসাদ নলৈনো কেনেকৈ যাওঁ। সেয়া চাওকচোন মন্দিৰৰ প্ৰসাদ খাবলৈ ভক্তৰ ভিৰ। আমিও তেনেকৈ কলপাত এখন এখনকৈ লৈ পেলাই প্ৰসাদ ল'লোঁ আৰু দেউতাকৰ কাৰণেও প্ৰসাদ এভাগ লৈ আহিলোঁ। এতিয়া তাত অকণমান সময় তেনেকৈ আমি থকাৰ পিছত ভাবিলোঁ আৰু এতিয়া আৰু ইমান দেৰি আমি ইয়াত মন্দিৰত থকাতকৈ যোৱাই ভাল হ'ব। এতিয়া মন্দিৰৰ পৰা ঘৰ বুলি ৰাস্তা লৈছোঁ। কিন্তু ঘৰ বুলি ৰাস্তা লোৱাৰ আগতে আৰু এটা ষ্টপেজতে আমাৰ কাম এটা আছে। এয়া হৈছে আমাৰ জীউমাৰ বৰমাকহঁতৰ ঘৰ। জীউমা বৰমাক মানে আচলতে কি বুলিনো কওঁ। আচলতে কেতিয়াবা এনেকুৱা হয় যে মানুহৰ তেজৰ সম্পৰ্কতকৈ কিছুমান বেলেগৰ মানুহে খুব নিজৰ হৈ পৰে, আৰু তেনেকুৱা নিচিনাই সম্পৰ্ক আমাৰ এই দাদা বাইদেউহঁতৰ লগত। ছোৱালীজনীক নিজৰ ছোৱালীৰ দৰে মৰম কৰে, খুব আপোন হৈ পৰিছে, নিজৰ মানুহতকৈও যেন নিজৰ তেখেতসকল। গৈ পোৱাৰ লগে লগে বিধে বিধে খাবলৈ দিলে, তাইক কিবা কিবি খুৱাবলৈও দিলে। সেয়ে মই তাইৰ কাৰণে এনেদৰে দালি ভাত লৈ পেলাই খুৱাব ধৰিছোঁ। এনেই ঘৰত থাকিলে কেতিয়াবা মই মিক্সাৰত দিওঁ, কিন্তু আজি তেনেকৈ বাইদেৱে ক'লে এনেকৈয়ে খুৱাই দিয়া। এতিয়া খুৱাই লৈ পেলাই আমাক ভাতৰো আয়োজন কৰিছে, ভাতো খালোঁ। অকণমান সময় তাত জিৰণি লৈ পেলাই এতিয়া আমি ঘৰমুৱা বুলি হ'লোঁ। ৰাস্তাত দেখিলোঁ মেলা এখন হৈ আছে। মেলাখন দেখি পেলাই মনটো খুচখুচনিহে ধৰিল। নানামিলে দেখোন ভাল নালাগে। নামিয়ে ল'লোঁ। নামি পেলাই দেখিলোঁ বিভিন্ন ধৰণৰ খেলা বস্তু, বিভিন্ন ধৰণৰ আচাৰ, কাপোৰ, চাৰ্কাছ ঢেৰ ওলাইছে। কিন্তু তাই এতিয়া ইমান বিভিন্ন ধৰণৰ খেলা বস্তু দি পেলাইওতো লাভ নাই, কাৰণ তাই একো বুজাই হোৱা নাই। সেইকাৰণে সৰু এটা প্লাষ্টিকৰ পুতলাকে কিনি আনিলোঁ। তাৰপিছত ঘৰলৈ বুলি আহিলোঁ। আজি বৰ ভাল লাগিল দিনটো এনেদৰে ভালদৰে যোৱাৰ বাবে। মনটো কিবা এটা ভাল লাগি আছে। আজি ইমানখিনিতেই সমাপ্ত কৰিলোঁ।